হিন্দু চিকিৎসকে কৰিলে ভয়ংকৰ কাণ্ড এখন মাদ্ৰাছাত লুকুৱাই ৰাখিছিল এই হিন্দু চিকিৎসকগৰাকীয়ে বহু পৰিমাণৰ নকল নোট আৰু নকল নোট লুকুৱাই ৰখা এইগৰাকী হিন্দু চিকিৎসকক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক সংগ দিছিল আন দুজন হিন্দু ব্যক্তিও এখন মাদ্ৰাছাক বদনামী কৰিবৰ বাবে এখন মাদ্ৰাছাৰ ভিতৰত ৰাখি থৈ দিয়া হৈছিল এইসমূহ নকল নোট আৰু নকল নোটসমূহ ৰখাৰ পিছত যেতিয়া মাদ্ৰাছাখনত আৰক্ষী গৈ উপস্থিত হৈছিল তাৰ পিছত মাদ্ৰাছাখনৰ শিক্ষকসকলক প্ৰশ্ন কৰা হৈছিল মাদ্ৰাছাখন বদনামী হৈ পৰিছিল কিন্তু অৱশেষত যেতিয়া আৰক্ষীৰ অনুসন্ধান চলিল তেতিয়া ধৰা পৰিল যে এজন হিন্দু চিকিৎসকে মাদ্ৰাছাখন বদনামী কৰিবৰ বাবে এই কাম কৰিছিল হিন্দু চিকিৎসকজনৰ এই কাণ্ড এতিয়া দেশ জোকাৰি গৈছে মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এগৰাকী চিকিৎসকৰ এই কৰ্মকাণ্ডক লৈ এতিয়া মধ্যপ্ৰদেশত হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰদেশত এই ঘটনা সংঘটিত হৈছে মাদ্ৰাছাৰ পৰা হাস্পতালৰ হিন্দু চিকিৎসকে দেশ জুৰি চলাইছিল নকল নোটৰ বেহা আৰু নকল নোট লাভ কৰাৰ পিছতে এতিয়া ৰাইজৰ মাজত হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে মাদ্ৰাছাত লাখে লাখে নকল নোট জব্দ হোৱাৰ ঘটনাত জড়িত এজন হিন্দু চিকিৎসক আৰু হিন্দু চিকিৎসকজনক যেতিয়া হাতেলতে ধৰিলে তেতিয়া বহু কথা ওলাই পৰিল প্ৰতীক নফখলে নামৰ এই চিকিৎসকজন আছিল এই নকল নোটৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ অভিযানত উদ্ঘাটন হৈছে ভয়ংকৰ তথ্য মাদ্ৰাছা ব্যৱহাৰ কৰিছিল এই হিন্দু চিকিৎসকজনে যাতে এটা বিশেষ সম্প্ৰদায়ক বদনাম কৰিব পৰা যায় চিকিৎসক প্ৰতীকসহ আৰক্ষীৰ জালত পৰে দীনেশ গৌৰ আৰু গোপাল ৰাহুল দীনেশ আৰু গোপালকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ মাদ্ৰাছাত নকল টকা উদ্ধাৰৰ পিছতে চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে গুৰুত্বপূৰ্ণ খবৰ চিকিৎসক প্ৰতীকে ৰুম ভাড়া লৈ চলাই গৈছিল নকল নোটৰ বেহা আৰু এইসমূহ টকা আনি মাদ্ৰাছাত লুকুৱাই ৰাখিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই চিকিৎসকজনৰ বিৰুদ্ধে ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে লাখ লাখ নকল টকা সৰবৰাহ কৰিছিল প্ৰতীকে আৰু লাখ লাখ টকা দেশৰ ভিন্ন প্ৰান্তলৈ বিয়পাই দিছিল 2 নৱেম্বৰত মাদ্ৰাছাত জব্দ কৰা হৈছিল 19 লাখ টকাৰো অধিক নকল টকা এই নকল টকাসমূহ মাদ্ৰাছাত যাতে কোনেও প্ৰৱেশ নকৰে সেই কথা চিন্তা কৰি চিকিৎসকজনে লুকুৱাই ৰাখিছিল বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে মাদ্ৰাছাত নকল টকা জব্দ হোৱাৰ ঘটনাত জড়িত মাষ্টাৰ মাইণ্ড চিকিৎসক প্ৰতীক গোপাল আৰু দীনেশ জড়িত বুলি আৰক্ষীয়ে শেহতীয়াভাৱে জানিবলৈ দিছে ভাড়ালৈ লোৱা ৰুমৰ ভিতৰত ৰাখিছিল কোৱালিটিৰ প্ৰিণ্টাৰ ইলেক্ট্ৰনিক ডিভাইচ আৰু মাদ্ৰাছাৰ পৰা যিসমূহ ধন উদ্ধাৰ কৰা হৈছে সেই ধনসমূহ আমি আপোনালোকক দেখুৱাইছোঁ এখন মাদ্ৰাছাত এজন হিন্দু চিকিৎসকে এই কাণ্ড সংঘটিত কৰিছিল আৰু তেওঁক সংগ দিছিল আন দুজনে এজনৰ নাম আছিল দীনেশ আনজনৰ নাম আছিল গৌতম সমগ্ৰ ৰেকেটটোৰ মাষ্টাৰ মাইণ্ড আছিল চিকিৎসক প্ৰতীক নফখলে আৰু প্ৰতীক নফখলে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল মাদ্ৰাছা এখনৰ ভিতৰত লুকুৱাই ৰাখিছিল লাখ লাখ টকা